আজি আকৌ মই দ্বিতীয়বাৰৰ বাবে পনীৰ এইবাৰ কেনেকৈ আকৌ বেলেগ এটা চিষ্টেমত বনাওঁ একেবাৰে সহজ পদ্ধতিত আপোনালোকক দেখাব বিচাৰিছোঁ। গতিকে বলক পনীৰ কেনেকৈ বনাওঁ চাওক। পনীৰখিনি এনেকৈ ফ্ৰাই কৰি ল'লোঁ আৰু ইয়াত আছে বিলাহী এয়া মিক্সাৰত এনেকৈ গুড়ি কৰি ল'লোঁ আৰু এয়া আলু এয়া কেঁচা আলু দি দিছিলোঁ এয়া মিক্সাৰত এনেকৈ গুড়ি কৰি লৈছোঁ। তাৰপাছত এনেকৈ কেৰাহীত পিঁয়াজৰ আৰু আদাৰ পেষ্টটো এনেকৈ দি দিছোঁ। এয়া ৰঙা হৈ গ'ল। গতিকে ইয়াত মই এতিয়া দিম বিলাহীখিনি আৰু বিলাহীখিনি দি এনেদৰে লৰাই ল'লোঁ। লৰাই দিয়াৰ পিছত অকণমান দেৰি থাকিবলৈ দি এতিয়া ঢাকি দিম অকণমান। তাৰপাছত আলুখিনি দি দিম। এয়া অকণমান ঢাকি দিয়াৰ পাছত এয়া এনেকুৱা হৈ গ'ল। তাৰপাছত এতিয়া আলুখিনি ঢালি দিম। আলুখিনি যিহেতু কেঁচা গতিকে সোনকালে ঢালি দিওঁ আৰু এই আলুখিনি ঢালি ধুনীয়াকৈ লৰাই দিছোঁ। সদ্যহতে আলুখিনি সিজাই পেলাই বনাব পাৰি। মই আজি বেলেগকৈ নিজৰ ষ্টাইলমতে মই এনেকৈ বনাইছোঁ। কেতিয়াবা বেলেগকৈ বনাই চাব পাৰি। গতিকে মই আজি এনেদৰে বনাই চাইছোঁ, কি হয় নাজানো আৰু আপোনালোককো দেখাইছোঁ। চাওঁচোন শেষলৈকে কিবা হয়। এয়া এনেকুৱা হৈ গ'ল। এতিয়া পানী দিব পৰা হৈ গৈছে, নহ'লে তলত লাগি ধৰা নিচিনা লাগিছে। গতিকে পানী দিব পৰা হৈ গ'ল। এতিয়া পানী অকণ দি দিম। বন্ধু বান্ধৱীসকল, এয়াই চাগে ৰুটিৰ মেল চাগে এয়াই আমাৰ লাষ্ট। যি জ্বালা পালোঁ আপোনালোকক দেখালোঁ আৰু এই ভগৱান, আজিৰ পৰা ৰুটিৰ মেল নকৰোঁ। ভাতেই আমাৰ বাবে স্বাস্থ্যৰ বাবে ভাল নহয় জানো। গতিকে ভাতেকে খাম আৰু ৰুটিৰ মেল পাতি কি হ'ল আমাৰ এই ভগৱান।